নমস্কাৰ, মই তীব্ৰজ্যোতি বৰগোহাঁই। আপোনালোকৰ বাবে এটি ভাল খবৰ। মোৰ মৰমৰ ককাইদেউ ৰাগ পৰাগদাৰ এটি নতুন গীতৰ ভিডিঅ' আহি আছে আপোনালোকৰ মাজলৈ খুব কম দিনতে। গীতটিত অভিনয় কৰিছে ৰাগ পৰাগদাই নিজেই কৰিছে আৰু মণিকাঞ্চন বা আছে, লগতে মোৰ মৰমৰ ভণ্টি গীতিমণি বৰগোহাঁই আছে, চাও প্ৰিন্স আছে, ৰিতম আছে, প্ৰিয়ংকা আছে। গতিকে আপোনালোকে চাবলৈ নাপাহৰিব, খুব সোনকালে আহি আছে। আৰু কলীয়া কানাই গীতটিৰ সকলো কৰ্মকৰ্তাক, সকলো জড়িত গীতিৰ লগত জড়িত সকলোকে মই মোৰ ফালৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু আপোনালোকে চাব বুলি আশা ৰাখিছোঁ। ধন্যবাদ। নমস্কাৰ, মই মনপৰশ আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে লাগি নাচাবি কলীয়া কানাই গীতটোত কণ্ঠদান কৰা ৰাগ পৰাগদাৰ ভিডিঅ'টো আপোনালোকৰ মাজলৈ অতি সোনকালে আহি আছে। আৰু ভিডিঅ'টো অভিনয় কৰিছে আপোনালোকৰ সকলোৰে মৰমৰ গীতিমণি বৰগোহাঁই, ৰাগ পৰাগ, মণিকাঞ্চন, চাও প্ৰিন্স, প্ৰিয়ংকা। বহুত ধুনীয়াকৈ তেওঁলোকে ভিডিঅ'টো কৰিছে। আপোনালোকে সকলোৱে চাওঁ বুলি আশা কৰিছোঁ। আৰু গীতিমণি ইউটিউব চেনেলটো সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব। ধন্যবাদ। নমস্কাৰ, মই অংকিত ৰাজ। আপোনালোকক জনাব পাই মই খুবেই সুখী হৈছোঁ যে আৰু কিছুদিন পূৰ্বে আমাৰ লাগি নাচাবি কলীয়া কানাই শীৰ্ষক নামৰ গীতটি অতি সোনকালেই শুভমুক্তি লাভ কৰিব। গতিকে সকলোৱে গীতটি চাব। আৰু গীতটিত অভিনয় কৰিছে আমাৰ গায়ক যিজনে গীতটো গাইছে, ৰাগ পৰাগদা, আৰু মণিকাঞ্চন, চাও প্ৰিন্স, প্ৰিয়ংকা, ৰিতম আৰু আমাৰ মৰমৰ পোৱালি গীতিমণি। সকলোৱে ভিডিঅ'টি চাব। আৰু লগতে আমাৰ গীতিমণি অফিচিয়েল যিটো ইউটিউব চেনেল আছে, সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।